গুড ইভিনিং গাইজ। আজি আমি বনাবলৈ ওলাইছোঁ চিকেন বিৰিয়ানী মাত্ৰ এঘণ্টাতে। এইখিনি আমি চিকেনখিনি বঢ়িয়াকৈ আমি ধুই ল'ম, কাৰণ চিকেন চপত কেনেকৈ কাটে আৰু সেইটো আমি ক'ব নোৱাৰোঁ। আৰু এয়া বাসমতী বিৰিয়ানী ৰাইচখিনি 10 মিনিটৰ কাৰণে ধুই কেনে আমি থৈ দিম, তিয়াই থ'ম। তাৰপিছত আমি পিঁয়াজখিনি এইখিনি ৰঙা কৰি ভাজি থ'ব লাগিব, কাৰণ পিছত আমি দিবৰ কাৰণে আগতীয়াকৈ ভাজি থৈছোঁ। আৰু এইখিনি চাউলখিনি আমি কুকাৰত বহাই দিম। তাতে কুকাৰত আমি দিওঁতে প্ৰথমতে দিম 3টা তেজপাত, তাৰপিছত তাতে আছে ডালচেনি আৰু জিৰা আৰু ৰিফাইন। সেইখিনি আমি ধুনীয়াকৈ দি তাতে আমি বাসমতী বিৰিয়ানীৰ ৰাইচখিনি আমি ধুনীয়াকৈ উতলিবলৈ দিম। আৰু আনফালে আমি এইখিনি পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি থাকিম। তাৰপিছত আমি এতিয়া চিকেনৰ এয়া লেগ পিচ দিলোঁ আৰু বাকীখিনি মাংস আমি দি দিম। তাৰপিছত এইখিনি ধুনীয়াকৈ আমি ভাজিব লাগিব আৰু ধুনীয়াকৈ সিজাব লাগিব। তাৰপিছত আনফালে আমি যিখিনি বাসমতী বিৰিয়ানী ৰাইচ আছিল সেইখিনি বনাই থাকিব লাগিব। এইফালে আমি দিলোঁ নিমখ আৰু চেনি, আৰু এইফালে অলপ পানী কম হৈছিলে আৰু সেইকাৰণে আমি দ্বিতীয়বাৰ পানী দিছোঁ। আৰু এইখিনি আমি ভালদৰে ধুনীয়াকৈ লাৰি থাকিব লাগিব যাতে তলত নালাগে। এইখিনি মাজে মাজে আমি মাংসখিনিও লাৰি থাকিম, ৰঙা হোৱালৈকে ভাজিব লাগিব। আৰু এইখিনি আমি 75ৰ পৰা 80% সিজালৈকে ধুনীয়াকৈ সিজাম, তাৰপিছত নুমাই থ'ম। আৰু এইখিনি এতিয়া থৈ দিম। তাৰপিছত আমি ইয়াতে পিঁয়াজ দিলোঁ। ডাঙৰ পিঁয়াজ হ'লে এটা পিঁয়াজ হ'লে হয়, আৰু কিন্তু সৰু যদি পিঁয়াজ হয় আমি 2টা দিব লাগিব। আৰু আমি আলুটো আমাৰ ফেভৰেট হয়, আলুৱে আমাৰ প্ৰতিটো চব্জিতে স্থান পায়ে আৰু ক'বই নালাগে। এয়া আমি দিলোঁ আদা, নহৰু, জলকীয়া, ধনিয়া পাত আৰু অকণমান পানী দি থৈ দিছোঁ। আৰু এইখিনি আমি বিলাহীখিনি সৰু সৰুকৈ কাটি ল'ম। তাৰপিছত আমি এইখিনি যিখিনি আমি ভাজি আছোঁ মাংস তাতে দি দিম, যাতে গ্ৰেভি হয় এটা ধুনীয়া। আৰু ইয়াতে আমি ডাঙৰ ইলাচি, সৰু ইলাচি, দালচেনি দি আমি ধুনীয়াকৈ ধুনীয়াকৈ গুড়া কৰি ল'ম। তাৰপিছত আমি এইখিনি ধুনীয়াকৈ এতিয়া গোটেইখিনি বস্তু এটা গ্ৰেভিটো ধুনীয়া এটা গ্ৰেভি হ'ব। যেতিয়া এইখিনি ধুনীয়া আলুখিনি অলপ সিদ্ধ হ'ব ধৰিব, তেতিয়া আমি ধুনীয়াকৈ বিৰিয়ানীৰ কাৰণে ষ্টাফিং কৰিবৰ কাৰণে এইখিনি আমি আধা নুমাই ল'লোঁ। নুমাই লৈ আমি বাসমতী বিৰিয়ানী ৰাইচ ইয়াৰ ওপৰত ধুনীয়াকৈ লাহে লাহে ছটিয়াই দিয়া হ'ব, চাৰিও চাইডে যাতে সমানকৈ সিঁচৰিত হয় তেনেকৈ দিব লাগিব। তাৰপিছত আকৌ নেক্সট আমি ইয়াৰ ওপৰত পিঁয়াজ, ধনিয়া, পুদিনা পাত, তাৰপিছত চিকেন মছলা, বিৰিয়ানী মছলা দি তাৰপিছত নেক্সট আমি আৰু এটা লেয়াৰ বনাব গৈ আছোঁ। তাৰপিছত ইয়াৰ পৰা আমি প্ৰথমটো যেনেকৈ বনাইছিলোঁ তেনেকৈ ইয়াকো বনাম। একে চেম ধুনীয়াকৈ ভাতখিনি সিঁচৰিত কৰি তাৰ ওপৰত পুদিনা, ধনিয়াৰ পাত দি তাৰপিছত লাষ্টত আমি চিকেন মছলা আৰু বিৰিয়ানী মছলা দি এইখিনি আমি 15ৰ পৰা 20 মিনিট সময় একদম ল' ফ্লেমত সিজাব লাগিব। আৰু তাৰপিছত আমাৰ বিৰিয়ানী হৈ যাব ৰেডি। সেয়া হৈ গ'ল আমাৰ বিৰিয়ানী ৰেডি। তাতে মই নেমু দিছোঁ অকণমান আৰু ধনিয়া আৰু ওপৰত ভাল লাগিবৰ কাৰণে। এয়া চাওক আমাৰ টেষ্টি বিৰিয়ানী। থেংক ইউ চোৱাৰ বাবে।